নমস্কাৰ সকলোকে গাঁৱলীয়া চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি একদম বিচনাতে শুই উঠিয়ে ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে চাব। আজি দিনটোত মই কি কৰি আছোঁ সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক। আৰু এতিয়া মই যাওঁ অকণমান কাম চাম কৰোঁ। তাৰপিছত কিমান বৰষুণ দিছে চাওক না, পথাৰ ভৰি গৈছে। এতিয়া মই আহি পালোঁ পুতুহঁতৰ ঘৰত। দেখাই আছোঁ পুতুৱে কি কৰি আছে। অন্ধকাৰ দেখোন, ক'ত গেল? তো পুতুহঁতৰ ঘৰত অলপ সময় আছোঁ। পুতুৱে কি কৰে, কি ৰান্ধি খুৱাই দেখুৱাই আছোঁ, সকলোখিনি দেখুৱাই আছোঁ। এতিয়া আমি এঠাইত যাই আহোঁ, তাৰমানে আমাৰ আবুহঁতৰ ঘৰত। আবু মানে আইতাহঁতৰ ঘৰত যাওঁ। আমি গাঁৱলীয়া ভাষাত আমি আবু বুলিয়ে কওঁ, আইতাটোক আবু বুলিয়ে কওঁ। আবুহঁতৰ ঘৰত যাই আহোঁ, তাৰপিছত দেখুৱাই আছোঁ সকলোখিনি আপোনালোক। ওলালোঁ, যাওঁ পুতুহঁতৰ ঘৰ, বলক। ফোন আহিছে নেকি? কাৰ ফোন? আইতাহঁতৰ ঘৰত আহি পাইছোঁ। ইফালে আৰু এজনী আইতা আছে আৰু ইফালে ককা আছে, বহি আছে। বহুত ৰ'দ, চোকা ৰ'দত পূৰা এইকেইদিন ধাৰাসাৰ বৰষুণ পৰি আছিল, সেইকাৰণে আজি ৰ'দটো দিছে যদিও পূৰা একদম চোকা ৰ'দ পূৰা। পুতুৱে কি কৰি আছে দেখাই আছোঁ। আন্ধাৰ দেখোন ঘৰটা। পুতুৱে চাহ বনাই আছে, সেয়া দেখাই আছোঁ। হাঁহি আছে দেই। কি দিবি ক চাহত? চেনি দিম, চাপাত দিম, তাৰপিছত এইখিনিতে চাহত কি দিয়ে জানেই বাৰু সকলোৰে, এনেই সুধিছোঁ আৰু। একদম উতলি আছে, হ'বই আৰু অলপমান পিছত। আৰু এইফালে গাখীৰ। চাহৰ কালাৰ কিন্তু একদম মজা, ফাটাফাটি। চাহখিনি কালাৰটো যেনেকুৱা হৈছে, খাবলৈও কিন্তু খুব ভাল হৈছিল। আৰু চাহখিনি বেছি মিঠা হোৱা নাছিল, কাৰণ মই বেছি মিঠা খাই ভাল নাপাওঁ। মিডিয়াম হৈছিল, ধুনীয়া হৈছিল। পুতুৱে ঢালি দি আছিল আৰু মই বহি চাই চাহটো খাই লওঁ। গৰম। খোৱা হ'ল, এতিয়া আমি যাম পুতুহঁতৰ ঘৰত। আবু যাম। এতিয়া গৈ আছোঁ। তাৰপিছত পুতুই কি বনাই, কি কৰে, সকলোবোৰ দেখুৱাই আছোঁ। পুতুৱে ক'ত বনাই খুৱাব মোক, মইহে বনালোঁ আহি ভাত বনোৱা নাই বাৰু, চব্জিখিনি মই বনাইছোঁ। এতিয়া মই খাওঁ, তাৰপিছত ঘৰত যাম। এতিয়া মই খাওঁ, খাই চাওঁ কেনেকুৱা হৈছে।
মজা আছে আচাৰ তো মই পুতুহঁতৰ পৰা আহিলোঁ আহি পাই ড্ৰেছ পাতি চেঞ্জ কৰি মুখ হাত ধুই বহি আছোঁ গছৰ তলত আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু লগ পাই আছোঁ অহা নেক্সট ভিডিঅ'ত